কৃষ্ণ সকলোকে মোৰ আধ্যাত্মিক অসমলৈ স্বাগতম জনাইছোঁ। আজি আমি দেহৰ সৈতে আত্মাৰ সম্বন্ধ সম্পৰ্কে অতি চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। দেহৰ অৰ্থ হৈছে শৰীৰ, গা, দ্য বডি, ফ্ৰেম, ষ্ট্ৰাকচাৰ। আত্মাৰ অৰ্থ হৈছে প্ৰাণ, জীৱ, জগতৰ প্ৰাণস্বৰূপ পৰমেশ্বৰ, দ্য সোল, দ্য স্পিৰিট, দ্য সুপ্ৰিম বিং হু ইজ দ্য সোল অফ দ্য ইউনিভাৰ্ছ। জীৱদেহ স্থূল আৰু সূক্ষ্ম দুটা ৰূপত থাকে। 10 ইন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, চকু, কাণ, নাক, জিভা, ছাল, পঞ্চ কৰ্মেন্দ্ৰিয়, মুখ, হাত, ভৰি, গুহ্য লিংগ, পঞ্চ তন্মাত্ৰ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ, পঞ্চ মহাভূত, আকাশ, বায়ু, তেজ, জল, স্থল, 4 মন, চিত্ত, বুদ্ধি, অহংকাৰ। এই 24 তত্ত্বেৰে আমাৰ স্থূল দেহটো গঠিত। আনহাতে একাদশ ইন্দ্ৰিয়, পঞ্চ বায়ু, প্ৰাণ আৰু বুদ্ধিৰে আমাৰ সূক্ষ্ম দেহ তথা লিংগ দেহটো গঠিত। জীৱৰ স্থূল দেহৰ বৈশিষ্ট্য হৈছে ই এটা নিৰ্দিষ্ট সময়লৈকে বৃদ্ধি হয়, তাৰপিছত লাহে লাহে ই দুৰ্বল হ'বলৈ আৰম্ভ কৰে। বিপৰিণাম, অপক্ষয়, বিনাশ আদি খৰ বিকাৰৰ দ্বাৰা ই আক্ৰান্ত হয় আৰু এটা সময়ত একেবাৰে শক্তিহীন হৈ পৰে। আনকি ই একেবাৰে উশাহ নিশাহ লোৱা শক্তিকণো হেৰুৱাই পেলায়। সাধাৰণ অৰ্থত তাকেই মৃত্যু বুলি কোৱা হয়। জীৱৰ দেহ ধাৰণ কিম্বা দেহাৱসান সম্পূৰ্ণ ঈশ্বৰৰ অধীন। জীৱৰ আয়ুস ঈশ্বৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। আয়ুস শেষ হ'লে জীৱৰ দেহাৱসান ঘটে। ইয়াকে কোৱা হয় কাল মৃত্যু। আয়ুস শেষ নহওঁতেই হোৱা মৃত্যুক কোৱা হয় অকাল মৃত্যু। উপনিষদ, পুৰাণ আদি শাস্ত্ৰ মতে পৰ্বতৰ পৰা পৰি মৰা, পানীত পৰি মৰা, জলত পৰি মৰা, ডিঙিত চিপ জড়ি লৈ মৰা আদি অকাল মৃত্যু। এনে 100 এবিধ অকাল মৃত্যুৰ কথা শাস্ত্ৰত উল্লেখ আছে। এনে মৃত্যুক মংগলজনক বুলি গণ্য কৰা নহয়। আত্মঘাতী তথা পতিত মানুহৰ ক্ষেত্ৰত ঔষধৰো কোনো বিধান নাই। বহুতৰে এটা ধাৰণা আছে যে মৃত্যু মানে সকলো শেষ, অৰ্থাৎ মৃত্যু হোৱা মানে সকলো দুখ যন্ত্ৰণাৰ পৰা তথা পাপৰ পৰা মুক্তি। প্ৰকৃততে কথাটো তেনেকুৱা নহয়। মৃত্যু মানে মুক্তি নহয়। গীতা শাস্ত্ৰ মতে একে শৰীৰত বাল্য, যুৱা, জৰা হৈ এজন পুৰুষৰ এক দেহা এৰি অন্য দেহে জন্মে মৃত্যু সেহি পতন্তৰ। আৰু কোৱা হৈছে কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায়, পূৰ্ব দেহা এৰি আৰ শৰীৰক পায়। যেন জোকে তৃণ পাইলে এৰে আন তৃণ, জীৱন মৰণ স্বপ্নে এতে নাহি ভিন। অৰ্থাৎ মৃত্যু দেহৰহে ধৰ্ম। পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱতেও তাকে কৈছে, দেহৰেহে ধৰ্ম এইটো জনম মৰণ, দেহতেহে হন্তে হৈ দেহ উৎপন্ন। মৃত্যুত দেহৰহে পতন হয়, আত্মাৰ নহয়। আত্মা সম্বন্ধে ভগৱান শ্ৰীকৃষ্ণই সব্যসাচী অৰ্জুনৰ আগত এই বুলি কৈছে, নৈনং ছিদন্তি স্ৰষ্টানি, নৈনং দহতি পাৱকঃ, ন চৈনং ক্লেদয়ন্তপু, ন শুচয়তি মাৰুতঃ। অৰ্থাৎ হে অৰ্জুন, আত্মা অবিনশ্বৰ। আত্মাক কোনো অস্ত্ৰ শস্ত্ৰৰে কাটিব নোৱাৰি, জুইত পুৰিবও নোৱাৰি, পানীৰে তিয়াবও নোৱাৰি, বায়ুৰে শোষণ কৰিবও নোৱাৰি। যেহি আত্মা সেহি ব্ৰহ্ম, নাহিকে অন্তৰ, আত্মা বিনে ভিন্ন বস্তু নাহিকে অপৰ। দেহ অৱসানৰ লগে লগে আত্মাই এটা দেহ এৰি আন এটা দেহত প্ৰৱেশ কৰে। তাকেই পুনৰ্জন্ম বুলি কোৱা হয়। অৱশ্যে অকাল মৃত্যুবৰণ কৰা জীৱৰ ক্ষেত্ৰত ই ব্যতিক্ৰম। অকাল মৃত্যুবৰণ কৰা জীৱাত্মাই পূৰ্বে নিৰ্ধাৰিত আয়ুসৰ সমান কিংবা তাতোকৈ বেছি কাল
অশৰীৰীভাৱে অতৃপ্তভাৱে দেহ ধাৰণৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়। তাকেই ভূত বা প্ৰেত বুলি কোৱা হয়। উল্লেখ্য যে কাল মৃত্যুত জীৱই নিজ কৰ্মফল অনুসৰি কেতিয়াবা জীৱ ধাৰণৰ প্ৰক্ৰিয়াৰ পৰা মুক্ত হৈ যাব পাৰে। বৃহৎ বিষ্ণু পুৰাণৰ মতে স্থাৱৰং বিংশতৰ লক্ষং জলজং দশলক্ষকম ক্ৰমাচ দশলক্ষকং চ পক্ষিণ ত্ৰিংশলক্ষং পশুনাংশ চতুৰ্লক্ষং চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধয়েত। অৰ্থাৎ স্থাৱৰ 20 লক্ষ, জলজ 10 লক্ষ, কুৰ্ম 10 লক্ষ, পক্ষী 10 লক্ষ, 30 লক্ষ পশু, 70 লক্ষ বানৰ, মুঠ 84 লক্ষ যোনি। এই 84 লক্ষ যোনি জীৱই নিজ কৰ্মফল অনুসৰি ভোগ কৰি থাকিব লাগে। অৰ্থাৎ দেহাৱসান ঘটাৰ লগে লগে আত্মাই এই 84 লক্ষৰ যোনিৰ যিকোনো এটা যোনি গ্ৰহণ কৰিবলগীয়া হয়, দুখ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। এই 84 লক্ষ যোনিকে 84খন নৰক বুলিও কোৱা হয়। এনে যন্ত্ৰণাময় জীৱনৰ পৰা সকলো বুদ্ধিক মানুহে মুক্তি পাব বিচাৰে, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে মৃত্যু জয় কৰিব নোৱাৰা পৰ্যন্ত এনে যন্ত্ৰণাৰ পৰা মুক্তি কেতিয়াও সম্ভৱ নহয়। মৃত্যু এক নিৰ্মম বাস্তৱ। ইয়াৰ কঠিন হাতৰ পৰা কোনো হাত সাৰিব নোৱাৰে। কঠিন সাধনা অবিহনে মৃত্যু জয় অসম্ভৱ। আমাৰ আগৰ এটা ভিডিঅ'তে মৃত্যু জয় কৰিব পৰা প্ৰধান মাৰ্গ জ্ঞান, কৰ্ম আৰু ভক্তি সম্বন্ধে আলোচনা কৰিছিলোঁ। জ্ঞান, কৰ্ম আৰু ভক্তিৰ ভিতৰত ভক্তি যে শ্ৰেষ্ঠ সেই কথাটো আমি আলোচনা কৰিছিলোঁ। কথাখিনি ভালকৈ বুজিবৰ বাবে ইচ্ছা কৰিলে আপোনালোকে মোৰ দীক্ষাগুৰু সম্বন্ধীয় তৃতীয়টো ভিডিঅ' চাই ল'ব পাৰে। পঞ্চপাণ্ডৱৰ নাতি পৰীক্ষিতেও মুক্তি বিচাৰিলে। পিছে ঋষিমুনিসকলৰ নানা মত, কোনোৱে ক'লে জ্ঞানেৰে, কোনোৱে ক'লে কৰ্মেৰে, কোনোৱে ক'লে তপ জপ যাগ যজ্ঞ স্নান দান ব্ৰতেৰে। কোনো কথাই পৰীক্ষিতক আশ্বস্ত কৰিব নোৱাৰিলে, কাৰণ এই পথবোৰ সুগম নহয়। তপ জপ যাগ যজ্ঞ কৰিব পৰাকৈ পৰীক্ষিতৰ হাতত সময়ো নাছিল। সময় আছিল মাত্ৰ 7 দিন। 7 দিনতে পৰম গতি লাভ কৰিব পৰা এটা উৎকৃষ্ট পথৰ সন্ধান ঋষিসকলে দিব নোৱাৰিলে। তেনেতে আহিল দেৱৰো দুৰ্লভ মহাভাগৱত শুকদেৱ। শুকদেৱে ৰজা পৰীক্ষিতক উত্তম পথৰ সন্ধান দিলে। নাৰায়ণৰ স্মৰণে পৰম মংগল, এহেহে জীৱনৰ জন্মৰ সামফল। আৰু ক'লে অল্পকালে সাধে গতি কৃষ্ণৰ ভকতি, 2 দণ্ডে পাইলা গতি খটাংগ নিপতি। খটাংগ নামৰ ৰজাজনে মাত্ৰ 2 দণ্ড কৃষ্ণ ভকতি কৰিয়েই পৰম গতি লাভ কৰিলে। শুকদেৱৰ কথাত পৰীক্ষিতৰ বিশ্বাস জন্মিল আৰু তেওঁ শুকদেৱৰ মুখেৰে 7 দিন ভাগৱত শুনি পৰম গতি লাভ কৰিলে। ভক্তিৰ পথ গ্ৰহণ কৰা সকলক গীতা শাস্ত্ৰই মহাজন বুলি কৈছে, পৰম বিবেকী বুলি কৈছে। অহং সৰ্বস্ব প্ৰভৱো মত্ত সৰ্বং প্ৰৱৰ্ততে ইতি মত্ত ভজন্তে মাং বুধা ভাৱ সমন্বিতা। আমাৰ শ্ৰী শ্ৰী মাধৱদেৱে ঘোষা কৰিছে এই বুলি, মুতহন্তে হুৱে চৰাচৰ মুতেশে প্ৰৱৰ্তে নিৰন্তৰ, ইহাক জানে যিটো মহাজন, পৰম বিবেকী সিটোজন, মূৰ ভাৱযুক্ত হৈয়া মন, মুক মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন। মুক মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন। ধন্যবাদ। কৃষ্ণ। আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।